ব্লগাৰ্ছবোৰৰ নমতা বিয়াবোৰৰ ভিডিঅ' মই দেখি আছিলোঁ, বাট আজি আমাৰ এক্সপিৰিয়েঞ্চ জীৱন সংগী বয়ফ্ৰেণ্ড আৰু আহক দেখাইছোঁ ছাৰপ্ৰাইজ। ড্ৰেছটো চেঞ্জ কৰি ল'ব লাগিছিলে, কেতিয়া কৰোঁ? হেল্ল' ভিউৱাৰ্ছ, তো ব'লক আজি ওলাই আহিছোঁ আমি দুজনী, মাও আহিব অলপ পিছত। আমি আজি একদম পেটটো মানে এনেকৈ পেলাই ফুলাই পেলাইহে আমি আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'ম। তো গৈ থাকক আমাৰ লগতে, ক'লৈ যাওঁ দেখাই যাম মই সকলো। আমি গৈ আছোঁ এতিয়া বাছত, কেতিয়াবা এনেকৈ গৈ ভাল লাগে। এতিয়া পূৰা ট্ৰেফিক, গুৱাহাটীৰ ট্ৰেফিকৰ কথাটো জানি আপোনালোকে। তো এতিয়া আমি চানমাৰী পাইছোঁ, এয়া চাওক ট্ৰেফিক চাওক, একদম বেলেগ ট্ৰেফিক লাগিছে। আহি যাওক আমাৰ লগত। তো এতিয়া আমি আহি পালোঁ ৰোড ট্ৰেইন, আৰু এতিয়া আমি 7 নম্বৰ ফ্ল'ৰত যাম। তুমি মোক দেখাই দিয়া। বহুত ভাল লাগিছে। এয়া পূজাবা পূৰা একদম কি কৰিবা, কিয় বহি আছা, খাবা পেট পূজা। আৰু এফালে পূৰা চাওক ক্ল'ব কি ধুনীয়া। আৰু এইটো ভিউটো চাওক না, ৱাও। এফালে আমাৰ পূজাবাৰ ফটো ছেশ্যন চলি আছে। ব'লা না আমি ফটো উঠো, নাজানো ফটো উঠো সিহঁত অহালৈকে। চলো আমি ফটো খিচতে হে, তাতে নহয় ৰ'বা, ইয়াতে সিহঁতে তাতে উঠক। অ'কে বহুত বঢ়িয়া লাগিছে ন ভিউটো। হা কি নাপালা তুমি? সেইদিনাখন যে ফটো উঠাইছিলে আচ্ছা হোটেল প্লেচিঅ', দিব মই ক'ম কি বোলে, কি হ'ল? মোৰ মাথাটো ঘূৰাই গৈছে, পানীও খাই ল'ম। আচ্ছা বটলটো বেছি সৰু হ'ল, ডাঙৰ হ'ল নেকি? দিয়া চিয়াৰ্ছ। পানী হয় পানী। ষ্টিল এচোন কেমেৰা মাৰি আহা। বেগত আছে, চুলি বান্ধি দিয়ে বোলে, বেয়া দেখিছে মোক এনেকৈ। এয়া আমাৰ কফি আহি পাই গ'ল, কফি নে চাহ কিবা দিছে আৰু। থেংক ইউ। কি দেৱ দেখে এণ্টেনা। মই মানে একদম চুই চুই মানে এণ্টেনা কৰি দিওঁ বোলে, তাই কৈছে। মানে ডাঠ কৰি নিদিবা। ইয়াতে আহি মই ইমান বেছি হেপী নহয়, মই কি পালোঁ বাৰু গেছ কৰকচোন। একদম মানে মই পাই গ'লোঁ মোৰ জীৱন সংগী বয়ফ্ৰেণ্ড, আৰু আহক দেখাইছোঁ सरप्राइज। अब हमारा शादी फिक्स है, तो शादी खाने आ जाना द रोड वेरल। ओके तुम्हारा কি স্পেস ফুল গাইস? এইটো প্ৰব্লেম আইফোন ইউজাৰখিনিয়ে ৰিয়েলাইজ কৰিব পাৰে, আৰু মোৰ লগতো বহুতবাৰ হয়। আৰু আমাৰ এই খবৰটো স্পেচ নাথাকে। এয়া খানা 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 একদম পূৰা আজি পুজুবাক পেতুলি কৰিহে ঘৰলৈ পঠাম, আৰু খানা গোটেইগাল পুজুবাকে খুৱাম। তো আমি এতিয়া ওপৰতো অলপ ফটো চটো উঠিলোঁ, এতিয়া তলত যাম, নহ'লে খাবলৈ নাপাম। মই একদম ৰিয়েলিটি কৈ আছোঁ মানে। মই কৈছিলোঁ না আজি পেটটো পূৰা ফুলাই পঠাম, খাইছে আৰু যে আৰু। এয়া মই নপালোঁ বোলে। হাই 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 পূৰা মাৰি আছে একদম। এইফালে হাই কৰি দিয়া। লিনাবা নাই, আৰু এইফালে মই লাহেকৈ। এয়া আমাৰ পেটুলিয়ে খাই আহি আছে। বহুত টেষ্টি বনাইছিলে। তো ইয়াতে আমি কিবা কিবি খালোঁ। মানে মই কৈছিলোঁ ন, এইটো জাষ্ট ये तो बस शुरुआत है, अभी तो पिक्चर बाकी है। तो चलो पिक्चर देखने मतलब खाने, আৰু বহুত আছে খাবলৈ, বলক গৈ থাকক। আজি মানে আপোনালোককো পেতুলা বনাই পেলাম। আমি এতিয়া লিফ্টত উঠিলোঁ আৰু গ্ৰাউণ্ড ফ্ল'ৰত। পূজাবাৰ খং উঠি গ'ল মাজতে, তাইক বোলে তাইৰ বিচৰাৰ নিচিনা ভিডিঅ' বনাই নিদিলোঁ।
এনেকে বনাইছো গেটখন খুলি পেলাই তাই মানে একদম বাহিৰত ওলাই আহিব এনেকে এতিয়া বলক নেক্সট লোকেশ্যন এইটো চাগে ভৰিয়ে আছে দুটা পাৰ্টত দিব লাগিব ভিডিঅ'টো দুটা পাৰ্টত দিব লাগিব নহ'লে বহুত দীঘল হৈ যাব আমি ড্ৰেছটো চেঞ্জ কৰি ল'ব লাগিছিলে ইয়াতে কৰোঁ এই ভালকে কোৱা নাই তাতে কৰিমগে বাথৰুম থাকিব ন তাতে দিছ ইজ দি এণ্ড এইটোৰ কাৰণে দি এণ্ড হৈ গ'ল এতিয়া তাত যাম ফৰ দ্য ৰ'ড বেৰেল ইটছ দ্য এণ্ড এক্সকিউজ মি কোন হয় আপুনি কোন হয় চিনি পোৱা নাই একচুৱেলি মই তোমালোকৰ বাইদেউ আহা বা আহা লগ পাই গ'লো এতিয়া মাক লগ পাই গ'লো ৱাও এতিয়া আমি আহি পাই গ'লো বায়ে কেমেৰা কৰি আছে সেইকাৰণে বাৰ ফেচটো উঠা নাই আমাৰ পিছে পিছে আগত আমি যাওঁ ভিতৰত কি বা হৈ আছে চাওঁগে এতিয়া এয়া লগ এইখন থৈ আহোঁ মানে পেটত ভৰাব লাগিব এতিয়া পূৰা একদম হেল্ল' তো এতিয়া খাব বহিলোঁ চব কি ধুনীয়া ধুনীয়া ডিছ আছে তো এতিয়া আমি খাম তাৰপিছতে পেটটো ফুলি যাম আৰু গাইজ তো আমি এতিয়া দুটা হেৰি কৰিলোঁ খালোঁ বহুত খালোঁ পেট চেট একদম ভৰি গ'ল টেবুল চাফা এইফালে মা বা আৰু এতিয়া আমি ঘৰলৈ যাম আৰু কিন্তু আৰু কি কৰোঁ সকলোবোৰ দেখাই যাম চাই দিব মোৰ মানে একচুৱেলি চাৰ্জটো নাইকিয়া হৈ গ'ল এতিয়া আকৌ বাৰ মোবাইলৰ পৰা ক্লিপ ল'ব লগাত পৰিছে তো হেল্ল' গাইজ এতিয়া আমাৰ পেট ভৰি গ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু লিফ্টত হেল্ল' তো ব'লক এতিয়া আমি আহোঁ আৰু ঐ বহুত খালোঁ আজি দেই বহুত খালোঁ পেট ভৰি গ'ল এইটো হৈ গ'ল মইতো ঠিকছে খালোঁ একদম তাইতো পূৰা মাৰিছে মায়ে নাই খোৱা দিয়া বাই বাই একদম চব মিলাই আহিছে দেই এফালে ইয়াৰৰিংছ বেগ চেণ্ডেল কোনে পায় আৰু আজি মই এয়া আমাৰ মা একদম হিৰইনী বনি আহিছে আমি বনাইছোঁ হ'ব দিয়া হেল্ল' গাই ব্লগাৰ্ছবোৰৰ নমতা বিয়াবোৰৰ ভিডিঅ' মই দেখি আছিলোঁ বাট আজি আমাৰ এক্সপিৰিয়েঞ্চ আৰু আজি আমাৰ এক্সপিৰিয়েঞ্চ কনফিডেঞ্চ মাই গড কি কনফিডেঞ্চ এনেকৈ চবকে চিনি পাওঁ আমি দৰা ঘৰো হয় কইনা ঘৰো হয় একদম বিন্দাছ গৈছোঁ নিজে নিজে খাইছোঁ পুচকা মই পুচকাতে খালোঁ 30-50 টকামানৰ খালে মানে আমি মানে ফ্ৰীকা বস্তু উঠাই ল'লোঁ আৰু